হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই আজি পূজা চাবলৈ আহিছোঁ। মোৰ পিছফালে চাগে দেখিছে গেটখন। হয়, এই ব্লগটোৰ জৰিয়তে মই আপোনালোকক সকলোকে শাৰদীয় দুৰ্গা উৎসৱৰ বহুত শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি সপ্তমী হয়। আমাৰ ইয়াত সপ্তমীত ইমান এটা বেছি মানুহ নোলায়, অষ্টমী আৰু নৱমীতহে বহুত বেছি মানুহ ওলায়। বাৰু যি নহওক, মই আজি সপ্তমীৰ দিনাই ওলাইছোঁ পূজা চাবলৈ, আৰু প্ৰথম পূজা আমাৰ চালাকাটিৰ পৰাই আৰম্ভ কৰিম, কাৰণ মই চালাকাটিৰে ল'ৰা। তেনেহ'লে বলক, আমাৰ চালাকাটিত কেইবাখনো পূজা হৈছে এইবাৰ। আপোনালোকৰ এটা এটাকৈ ময়ো চাম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক, ভিতৰলৈ সোমাই যাওঁ লাহে লাহে। তথাপিও বহুত মানুহ আহিছে আজি। ইমান লাইট পূৰা ধুনীয়াকৈ সজাইছে আৰু জগমগৰে। আজি প্ৰথম মানে সপ্তমীৰ দিনা একচুৱেলি ইমান মানুহ নহয় আমাৰ তাত, ক'লোৱে আপোনাক। বহুত ধুনীয়াকৈ সজাইছে, চাওক। আমাৰ চালাকাটিখন আগতকৈ বহুত বেছি উন্নত হ'ল, বহুত বেছি। যিসকলে 10 বছৰমান 20 বছৰমান আগতে চালাকাটি এৰি গৈছে, বৰ্তমান চালাকাটিখন দেখিলে ক'ব সঁচাকৈ বহুত উন্নত হৈছে। আপোনালোকে দেখিছে এইবোৰ দোকান পাট আৰু বহুত ডাঙৰ ডাঙৰ অট্টালিকা হৈছে আৰু আমাৰ চালাকাটিৰ এতিয়া বৰ্তমান। কিন্তু এটা কথা ক'বলৈ, লাইট। এইখন পূজা চলি আমাৰ চালাকাটিৰ ডাঙৰ বজাৰ যোনখন কয়, ৰাস্তাৰ ওপৰতে আছে বজাৰখন, সেইকাৰণে অলপ। আৰু বজাৰৰ কাষতে পূজা মণ্ডপটো আছে, একদম লাগি থকা, একদম গাতে লাগি আছে। চালাকাটি ডাঙৰ বজাৰ বুলি কয়। চাইডে চাইডে দোকানবোৰ দেখিছে। একচুৱেলি বজাৰখন কি হয়, আমাৰ একদম ৰাস্তাৰ ওপৰতে, দুয়ো কাষে বজাৰ। বহুত ধুনীয়াকৈ সজাইছে লাইটকেইটা, আপোনালোকে দেখিব পাৰিছে। মই আহিছোঁ আৰু মোৰ লগত এজন বন্ধু আছে, ৰূপম। প্ৰথম পূজা আমি চালাকাটিৰ পৰাই আৰম্ভ কৰিছোঁ আৰু। ভালকে বনাবি, চিগাৰেট দেখা নাযাব, নহ'লে জুৰি দেখে ক'ব এই আৰু চিগাৰেট খাই আছে। ব্লগত এনেও দেখা পাব, মই দি দিম এতিয়া। মই চিগাৰেট দেখা নাই না, এতিয়া কোনো ব্লগত দেখা পাব না। এৰা নাই বোলে, গালি দিছিল নেকি? মোকে গালি দিছে আৰু মোৰ বুঢ়ীক কৈ দিছে চিগাৰেট খোৱাটো কমাব দি। এইখন মণ্ডপৰ গেট। বিনয় যা। প্ৰথমে আমি মণ্ডপটো চাই লওঁ হাওক। কি ভাই? আজিৰ পৰা জাম হৈ গ'ল নেকি পুৰা? লাহে লাহে আমি মণ্ডপৰ ভিতৰলৈ সোমাই আছোঁ। বহুত ধুনীয়াকৈ সজাইছে। কালি আহিছিলোঁ, এনে চাই গৈছিলোঁ মই, আপোনালোকে চাব। ট্ৰেড এক্সপো নেশ্যনেল দোকান আৰু ইয়াত।
এইখন চাওক মণ্ডপ। দাদা আপুনি কি কৰে ইয়াত? হা কিহৰ টিকেট কাটিলে পায়? দুৰ্গা পূজা ধামাকা ধামাকা কেই তাৰিখে খেলা? আমাৰ 7 তাৰিখৰ পৰা 7 তাৰিখত আছোঁ দে, মই আহিম। টিকেট লৈ যাওক। ল'ম দে, পিছত লৈ ল'ম। কিমানকৈ এটা টিকেট? 100 টকা। পুৰস্কাৰ কি কি আছে? পুৰস্কাৰ আপোনাৰ আছে 8টা পুৰস্কাৰ আছে। 8টা পুৰস্কাৰ আছে। ফাৰ্ষ্ট প্ৰাইজ যিহেতু বাইক আছে? এনএছ কি বাইক হয় এইখন? পালচাৰ এনএছ। মজা বাইক দিছে। চ' বন্ধুসকল, আপোনালোকে সন্মুখত দেখিছে এইটো মণ্ডপটো কিমান ধুনীয়াকৈ সজাইছে, জাক জমতাৰে, লাইটেৰে বহুত ধুনীয়া সজাইছে। আৰু এই পূজাস্থলীখন আমাৰ চালাকাটি বজাৰৰ কাষতে লাগি আছে। এই জেগাখিনি একচুৱেলি আশ্ৰমপাৰা বুলি বা লক্ষী মন্দিৰ ফিল্ড বুলিও জনা যায় আমাৰ চালাকাটিখিনিত। সকলোৱে জানে লক্ষী মন্দিৰ ফিল্ড বা আশ্ৰমপাৰা বুলি ক'লে। আৰু এইবাৰ আমাৰ চালাকাটিবাসী আৰু বজাৰ কমিটিয়ে গল্ডেন জুবলি মানে স্বৰ্ণালী জয়ন্তী উৎসৱ পালন কৰিবলৈ ওলাইছে। আৰু এই স্বৰ্ণালী জয়ন্তী বৰ্ষ উদযাপন আমাৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে থাকিব। আপোনালোকক আমন্ত্ৰণ জনালোঁ, এবাৰ পাৰিলে আহি দৰ্শন কৰি যাব আমাৰ এই স্বৰ্ণালী জয়ন্তী বৰ্ষ উদযাপন দুৰ্গা পূজাটো। চাওক আপোনালোকে ইমান ধুনীয়াকৈ সজাইছে এইবোৰ। আৰু এইখন দৰ্শকৰ কাৰণে এখন প্ৰতিমা মণ্ডপত থোৱা হৈছে সকলোকে দেখুৱাবৰ কাৰণে। বহুত বেছি ধুনীয়া কৰিছে এইবাৰ, যিহেতু গল্ডেন জুবলি এইবাৰ। এইখন মণ্ডপ আপোনালোকে যোনখন দেখিছে, এইখন দৰ্শকৰ কাৰণে প্ৰতিমাটো বাহিৰত থোৱা হৈছে। দেখিছে আপোনালোকে বহুত মানুহ ইতিমধ্যে, আজি সপ্তমীৰ দিনাই বহুত ভিৰ। আৰু সন্মুখত যোনটো দেখিছে এইটো পুৰণি আচল মন্দিৰটো, মানে ইয়াতে পূজা অৰ্চনা ইয়াতে কৰা হয়। এইটো মেইন মন্দিৰটো দুৰ্গা মাৰ। প্ৰতি বছৰে এইটো মন্দিৰতে পূজা কৰা হয়। এইবাৰ গল্ডেন জুবলিৰ কাৰণে বাহিৰত দৰ্শকৰ কাৰণে মণ্ডপ ধুনীয়াকৈ সজাইছে আৰু এখন প্ৰতিমা আনি থোৱা হৈছে। মন্দিৰটোৰ ঠিক সন্মুখতে এটা কমিউনিটি হল আছে, আৰু এই কমিউনিটি হলটোতে কেইখনমান দোকান একেলগ হৈ নেশ্যনেল ট্ৰেড এক্সপো নাম দিছিলে। আৰু কাপোৰৰ দোকান, কিবাকিবি ছোৱালী মানুহ কিবাকিবি বহুত কাপোৰ, সৰু ল'ৰা ছোৱালী চেইন টেইন এইবোৰ আহিছে, আহিব পাৰে, চাব পাৰে। ঘটি পিঠা। চ' বন্ধুসকল, আমি পূজা মণ্ডপটো চাই আহিলোঁ। আপোনালোকে দেখিছে পূজা মণ্ডপৰ সন্মুখত ইমান জেগা নাই। চ' গল্ডেন জুবলি উপলক্ষে যোনটো মেলা পাতিছিলে, সেইটো আমাৰ ওলাই আহি অলপ হেল্ল', এইটো চালাকাটিত আমাৰ ইয়াত মেলা হৈছে, তাত আহিছোঁ এনে ফুৰিব। হা চ' বন্ধুসকলে দেখিছে মোৰ সন্মুখত মেলা চালাকাটিত আমাৰ ইয়াত হৈ আছে। এইখিনি একচুৱেলি তাত পূজা মণ্ডপৰ সন্মুখত জেগা নাছিল, সেইকাৰণে শালবাৰী বুলি কয়, বজাৰৰ ওচৰত আছে, তাতলৈ পঠাই দিছে। আপোনালোকৰ হাতেদি হাউচিটো ঘূৰাব লাগিব। কোনে হাউচি ঘূৰাব প্ৰথমটো? হাত উঠাই দিয়ক, হাত দাঙি দিয়ক। কোনে উঠাব? লটাৰী। আহক ওচৰত আহক। আৰু কোন আছে? আৰু কোন আছে? আপুনি প্ৰথম কোনে ঘূৰাব? ছেকেণ্ডত আপুনি থাকক। চ' বন্ধুসকল, আমাৰ চালাকাটিত স্বৰ্ণালী জয়ন্তী বৰ্ষৰ উৎসৱ উদযাপনৰ মণ্ডপটো আৰু প্ৰতিমাটো দেখুৱালোঁ। কেনেকুৱা লাগিছে মোক জনাব আপোনালোকে। একচুৱেলি মই অন দ্য স্পট কিছুমান কথা ৰেকৰ্ড কৰিছিলোঁ, কিন্তু পাছফালে মিউজিক কিছুমান গান বাজি থকাৰ কাৰণে কপিৰাইট আহিছিলে, সেইকাৰণে ডিউটো পলম হ'ল। চ' আকৌ এইটো নতুনকৈ ডাবিং কৰি দিছোঁ।
যি নহওক আপোনালোকক কেনেকুৱা লাগিল আমাৰ চালাকাটিৰ প্ৰতিমাখন আৰু মণ্ডপটো চাই মোক কমেণ্টত জনাব। চ' সকলোৱে ভালে থাকক। শুভৰাত্ৰি বন্ধুসকল।